বন্ধুসকল, এইটো কথা কোনেও ক'ব নোৱাৰিব যে পৃথিৱী কেতিয়া ধ্বংস হ'ব। কিন্তু প্ৰকৃতিৰ এইটো নিয়ম যে যিকোনো বস্তু এটা যেতিয়াই সৃষ্টি হৈছে সেইটো কেতিয়াবা নহয় কেতিয়াবা তাত ধ্বংস হৈছে। আৰু এনেকুৱা নহয় যে আগত কেতিয়াবা পৃথিৱীত জীৱন ধ্বংস হোৱা নাই। ডাইনাছৰৰ নিচিনা প্ৰকাণ্ড জীৱ ইয়াৰ জ্বলন্ত উদাহৰণ যে পৃথিৱীত আগতেও জীৱন ধ্বংস হৈছে। কিন্তু এনেকুৱা ভৱিষ্যতেও হ'ব পাৰেনে? মই এইটো কথা বিশ্বাস কৰোঁ যে ভৱিষ্যতেও এনেকুৱা নিশ্চিত ৰূপত হ'বই। কিন্তু এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্ন হ'ল এইটো যে যদি এনেকুৱা হয় তেনেহ'লে সেইটো কেতিয়া হ'ব? বন্ধুসকল, মানৱ সভ্যতা আৰু ধৰ্মীয় গ্ৰন্থ কিছুমানত পৃথিৱীত হ'ব লগা প্ৰলয় আৰু ধ্বংস বিনাশৰ ভৱিষ্যতবাণী কৰা হৈছে। তো ফ্ৰেণ্ডছ, আজিৰ এইটো ভিডিঅ'ত এনেকুৱা কেইটামান ভৱিষ্যতবাণীৰ বিষয়ে ক'বলৈ গৈ আছোঁ। চ' বেছি টাইম নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰা হওক। আৰু ফ্ৰেণ্ডছ, আগত আহি থকা কিছুমান এনেকুৱা ইনফৰ্মেটিভ আৰু নলেজেবল ভিডিঅ' চাই থাকিবৰ বাবে জ্ঞান বিজ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মায়া সভ্যতা ধ্বংসৰ দিন 21 ডিচেম্বৰ 2012। মায়া সভ্যতা নৰ্থ আমেৰিকাৰ প্ৰাচীন সভ্যতাৰ মাজত এটা। ইয়াৰ আৰম্ভণি 1500 খ্ৰীষ্টপূৰ্বত হৈছিলে বুলি মানা হয়। মায়া সভ্যতাক বহুত উন্নত সভ্যতা বুলি মানা হৈছিলে আৰু মহাকাশৰ ওপৰত কৰা কেইবাটাও ভৱিষ্যতবাণী ইহঁতৰ সঁচাও হৈছিলে। মায়া সভ্যতাৰ দ্বাৰা বনোৱা কেলেণ্ডাৰত 21 ডিচেম্বৰ 2012 পিছৰ স্থিতি বৰ্ণনা কৰা হোৱা নাছিলে, কাৰণ মায়া সভ্যতা অনুসাৰে এই তাৰিখৰ পিছত পৃথিৱীত ধ্বংস হ'ব লগা আছিলে। ইয়াৰ ওপৰত বিশ্বাস কৰাসকলে কৈছিলে যে হাজাৰ হাজাৰ বছৰ আগতে মায়া সভ্যতাই অনুমান কৰিছিলে যে 21 ডিচেম্বৰ 2012ত পৃথিৱীত ধ্বংস হ'ব লগা আছিলে আৰু হলিউড ফিল্ম নিৰ্মাতাই ইয়াৰ ওপৰত 2012 নামৰ চিনেমাও বনাইছিলে। ফিল্মৰ কাহিনীটোৱে মানুহৰ মাজত বহুত ভয় বিয়পাইছিলে আৰু বহুত মানুহেতো সিহঁতৰ শেষৰ ইচ্ছা পূৰণ কৰাৰ বাবে কামত লাগি গৈছিলে। টিভি, ৰেডিঅ' আৰু বাতৰি কাকতে মানুহৰ টোপনি নাইকিয়া কৰিছিলে। কিন্তু 2012ৰ শেষত এইটো ভৱিষ্যতবাণী মিছা বুলিয়ে প্ৰমাণিত হৈছিল। মিংছেন ধ্বংসৰ দিন 25 মাৰ্চ 1988। টাইৱানৰ ধাৰ্মিক গুৰু মিংছেনে ইছাই ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ আধাৰক লৈ এইটো ভৱিষ্যতবাণী কৰিছিলে যে 25 মাৰ্চ 1988ত ভগৱান পৃথিৱীত আহিব, কাৰণ মানুহৰ কাৰণে পৃথিৱীত পাপ বহুত বাঢ়ি গৈছে আৰু সেইবাবে ঈশ্বৰে সম্পূৰ্ণ মানৱ জাতিটোক ইয়াৰ শাস্তি দিব আৰু পৃথিৱীত জীৱিত সকলো মানুহৰে মৃত্যু হৈ যাব। 1988 চনত সকলো বাতৰি কাকত এইটো ভৱিষ্যতবাণীৰে ভৰি পৰিছিলে। মিংছেনৰ ফলোৱাৰো বহুত বেছি আছিলে আৰু সেইকাৰণে সকলোবিলাকে তেখেতৰ ভৱিষ্যতবাণীটো সঁচা বুলি ভাবি লৈছিলে। যেতিয়া লাহে লাহে 25 মাৰ্চ কাষ চাপি আহিছিলে, সকলো মানুহে ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছিলে আৰু বহুতেতো চাকৰিৰ পৰা ৰিজাইনো দি দিছিলে, কাৰণ সিহঁতে এইটো ভাবিছিলে যে সিহঁতে নিজৰ জীৱনৰ শেষৰ দিনটো সিহঁতৰ পৰিয়ালৰ লগত কটাব বিচাৰিছিলে। আৰু এনেকৈয়ে 25 মাৰ্চৰ পিছত 26 মাৰ্চো আহিলে আৰু মিংছেনৰ ভৱিষ্যতবাণী মিছা বুলি প্ৰমাণিত হৈছিলে। এণ্ড টাইম প্ৰফেচিছ ধ্বংসৰ দিন 29 জুলাই 2016। এইটো ভৱিষ্যতবাণী এণ্ড টাইম প্ৰফিচেঞ্চি নামৰ এটা সংস্থাৰ দ্বাৰা কৰা হৈছিলে। এইটো ভৱিষ্যতবাণী অনুসৰি 29 জুলাই 2016ৰ পৰা পৃথিৱীত চৌম্বকীয় তত্ত্ব উলটি যোৱাৰ ফলত পৃথিৱীত প্ৰলয়ৰ সৃষ্টি হ'ব, যাৰ ফলত বহুত ডাঙৰ ডাঙৰ ভূমিকম্প আহিব আৰু ছুনামি আহিব। ঠিক সেইটো সময়তে এটা ডাঙৰ উল্কাপিণ্ডই পৃথিৱীত খুন্দা মাৰিব আৰু এই উল্কাপিণ্ডৰ খুন্দাৰ ফলত পৃথিৱীমণ্ডলত বহুত উষ্ণতাৰ সৃষ্টি হ'ব, যিটো এটা ডাঙৰ নিউক্লিয়াৰ বমতকৈও বহুত বেছি হ'ব আৰু এনেকৈ পৃথিৱীত জীৱিত সকলো জীৱ ধ্বংস হৈ যাব। কিন্তু 2016 আমাৰ জীৱনৰ পৰা পাৰ হৈ গৈছে আৰু আমি এতিয়াও হাঁহি আনন্দৰে আমাৰ জীৱন জীয়াই আছোঁ। নিউটন 2016 হ'ব পৃথিৱী ধ্বংস। ফাদাৰ অফ মডাৰ্ণ চায়েন্সৰ জনক ছাৰ আইজাক নিউটনৰ মতে এই পৃথিৱী 2060লৈকে শেষ হৈ যাব। আৰু সকলোবিলাক ভৱিষ্যতবাণীতকৈ দৰকাৰী কথাটো হ'ল এইটো যে নিউটনে এইটো এনেই কোৱা নাছিলে, ইয়াৰ পিছত এটা ডাঙৰ ফৰ্মুলা জড়িত হৈ আছে। গতিৰ ফৰ্মুলা সৃষ্টিকৰ্তা নিউটনে 1704 চনত এখন নোট লিখিছিলে আৰু সেইখন নোটত এইটো কথা লিখিছিলে যে এনেকুৱা এটা সময় আহিব যেতিয়া পৃথিৱীত ঘূৰ্ণনৰ গতি সলনি হৈ যাব, যাৰ ফলত দিন আৰু ৰাতি আধা হৈ যাব আৰু এনেকৈয়ে 2060ৰ পিছত পৃথিৱীৰ সময় একেবাৰে শেষ হৈ যাব। অৰ্থাৎ কোনো কাৰণতে এই পৃথিৱী 2060ৰ আগত যাব নহয়। নিউটনে গ্ৰেভিটি আৰু বেলেগ অন্যান্য গ্ৰহবিলাকৰো নিজৰ ভৱিষ্যতবাণীৰ আধাৰ বনাইছিলে। কিন্তু এই ভৱিষ্যতবাণী কিমান দূৰ সত্য হয় সেইটো আজিৰ পৰা কমচে কম 40 বছৰ পিছত গৈহে গম পাব পাৰিম। নষ্ট্ৰাডামাছৰ ভৱিষ্যতবাণী 5080। নষ্ট্ৰাডামাছক ভৱিষ্যতবাণীৰ গুৰু মানা হয় আৰু তেখেতৰ বহুতকেইটা ভৱিষ্যতবাণী সঁচাও হৈছে। নষ্ট্ৰাডামাছে পৃথিৱীৰ ধ্বংসৰ বিষয়ে বিস্তাৰকৈ লিখিছে যে মই দেখি আছোঁ এটা জুইৰ গোলাকাৰ বস্তু পৃথিৱীৰ ফালে আগবাঢ়ি আহি আছে, যিটো পৃথিৱীত মানৱ জাতিৰ বিলুপ্তিৰ কাৰণ হ'ব পাৰে। কিন্তু এনেকুৱা কেতিয়া হ'ব তাৰ বিষয়ে স্পষ্টকৈ কোৱা হোৱা নাই। কিন্তু বেছিভাগ তথ্য অনুসাৰে এইটো ঘোষণা কৰা হৈছে যে নষ্ট্ৰাডামাছৰ ভৱিষ্যতবাণী 5080 চনৰ শেষৰ ফালে হ'ব আৰু সেইটো সময়ত তৃতীয় বিশ্বযুদ্ধ চলি থাকিব। আৰু ঠিক সেই সময়তে আকাশৰ পৰা এটা উল্কাপিণ্ড আহি ভাৰত মহাসাগৰত খুন্দা মাৰিব, যাৰ ফলত সাগৰৰ সমগ্ৰ পানী পৃথিৱীত বিয়পি পৰিব আৰু এইকাৰণে পৃথিৱীৰ প্ৰায়ভাগ ৰাষ্ট্ৰ পানীত ডুবি যাব। আৰু এনেকুৱা হ'ব পাৰে যে ভয়ানক খুন্দাৰ ফলত পৃথিৱী নিজৰ স্থানৰ পৰা আঁতৰি যাব আৰু অন্ধকাৰৰ মাজত সোমাই পৰিব। তো ফ্ৰেণ্ডছ, যিয়ে নহওক কিয়
আমি এইটো দিন চাবলৈ 5080 চনলৈকেতো জীয়াই থাকিব নোৱাৰিম, কিন্তু ভৱিষ্যতবাণীকেইটাৰ বিষয়ে জানিতো থ'ব পাৰিলোঁ। আৰু ইয়াৰ বাহিৰে ষ্টেফিন হকিন্সেও এইটোও কৈছে যে মানৱ জাতিৰ অস্তিত্ব আৰু 1000 বছৰলৈকে পৃথিৱীত জীৱিত থাকিব পাৰিব, কাৰণ পৃথিৱীৰ বছৰ 1000 বছৰৰ পিছত সমাপ্তি ঘটিব। আৰু তেখেতে এইটোও কৈছে যে আমি এতিয়াৰ পৰাই নতুন গ্ৰহৰ বিচাৰ আৰম্ভ কৰি দিব লাগে, কাৰণ মানুহে 1000 বছৰৰ ভিতৰত অন্য গ্ৰহত মানুহৰ বস্তি বচাবই লাগিব, নহ'লে আমাৰ সকলোৰে মৃত্যু নিশ্চিত। তো ফ্ৰেণ্ডছ, এই ভৱিষ্যতবাণীকেইটাৰ মাজত কেইটামানৰতো স্থিতি পাৰ হৈ গৈছে আৰু কেইটামান ভৱিষ্যতৰ গৰ্ভত সোমাই আছে। আগত পাৰ হৈ অহা ভৱিষ্যতবাণীকেইটাৰ পৰাতো এনেকুৱাই লাগে যেন এইকেইটাও মিছাই প্ৰমাণিত হ'ব, কিন্তু কোনে কি জানে যে ভৱিষ্যতত কি হ'ব পাৰে। তো ফ্ৰেণ্ডছ, আজিলৈকে ইয়াতে, পিছত আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজত লগ পামেই। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।